and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। মোৰ লগত আছে কষ্টতা। আজি আমাৰ কি আছে কৈ দিয়া? আমাৰ আজি শিল্পকৰ্মত ষ্টেট মিউজিক কলেজৰ প্ৰগ্ৰাম আছে। তাতে এতিয়া আমি ৰিহাৰ্সেল কৰি আছো। শিল্পকৰ্মত যাম আপোনালোকক দেখাম তাতে আপোনালোকে চাব। ভালে প্ৰেক্টিছ হৈ আছে দেই। হেল্ল' এয়া মাইনা আমাৰ নাচা দেখাম এতিয়া। কলেজৰ পৰা আহিলো এতিয়া আকৌ প্ৰগ্ৰেমৰ কাৰণে ওলাম যাবলৈ তাতে আপোনালোকে অকণমান সময় ৰ'ব মই ওলাই লওঁ। মই ৰেডি হৈ গ'লোঁ মই দেউৰী হ'ম তাতে দেখাই দিম আপোনালোকক। এয়া বড়ো আৰু আহি আছে আমাৰ মাজনীসকল আমাৰ ৰুমতে আহিছিলে সিহঁতে ওলাব দেখাইছোঁ। সিহঁতো নহয় মানে আৰু দুজনী আহিছে এই আৰু নেহাৰিকা আগতে দেখিছে আপোনালোকে তাই সিহঁত দুজনী ওলাইছে। এতিয়া আমি যাম কলেজলৈ কলেজত গৈ 4টাৰ পৰা প্ৰগ্ৰেম আছে আৰু আপোনালোকক দেখাম। এয়া মাইনা হাই তাই সত্ৰীয়া কৰিব নাই ইফালে চাই দি হাই তাই সত্ৰীয়া আৰু আমাৰ মিচিং আহি আছে ৰ'ব দেই। এয়া আহি গ'ল মিচিংজনী ৰাঙলী বাঙলী হৈ নাই দে ঠিকে আছে বল এতিয়া যাওঁগৈ আৰু আপোনালোকে চাই থাকিব দেই গাইজ। আমি এতিয়া ওলাই মেলি ৰেডি চবকে কেনেকুৱা লাগিছে আপোনালোকে জনাব। আমাৰ কংকনাই মেহেন্দি লগাই আছে। এই ষ্টাফখন আহিছে আমি উঠি যাওঁ দেই বাই বাই যাবনে কলা কলাকে এই শিল্পক যাম এইটো ইফালে বহে মোৰ উল্টি যাব নালাগে মোক একো নুল্টে তোমাৰ বমি আহিব নেকি এই মুখখন উলিয়াই দিবা বমি আহিলে ভাল লগাই হৈছিল দেখোন এনেকে এই মেহেন্দি হাতত ধৰি আছো মই। আমি শিল্পকৰ্ম পাই গ'লো ইয়াতে এইবিলাক হ'ব আৰু এতিয়া আমি সকলো ৰেডি হৈ ওলাই আছো ইফালে গোটেইকেইজনী আৰু এজনী আহিব আছে চাওকচোন ডাবল ডাবল আৰু মঞ্জিত দা আৰু বিকাশ দা এইটো হ'ল মঞ্জিত দা চুলি দীঘল আৰু এইজন হ'ল প্ৰেচিডেণ্ট বিকাশ দা আৰু আপোনালোকক দেখাই আছো এইটো কষ্টক দা তেতিয়া যে দেখিছিলে আৰু এতিয়া এইটোৰ ওপৰত আৰু আপোনালোকক পিছত দেখাই আছো চাই থাকিব আল্টা লগাই এইখন ষ্টেজ তাতে হ'ব আৰু
অসমৰ প্ৰতিটো জনগোষ্ঠীক একেখন মঞ্চতে একতাৰ দোলেৰে বান্ধি ৰাখিছে বিহুৱে। বিহু বৰ অসমৰ সমন্বয়ৰ সেতু। আজি শিল্পগ্ৰাম মহোৎসৱ 2022 গাইছ আমি চাৰ্টিফিকেট পাই গ'লো। কা হৈ আছে এইদিনাখন যে মাঘ বিহুত ভেলাঘৰ চাই ঘূৰি ফুৰোঁতে গোটেই নিয়ৰত বেমাৰ লাগিছিল। তেতিয়া বেমাৰ এতিয়াও লাগি আছে। অলমষ্ট খতম আমাৰ প্ৰগ্ৰেম। এতিয়া আমি সুৰেখা চেত্ৰীৰ সংগীত উপভোগ কৰিম। এতিয়া সুৰেখা চেত্ৰীৰ সংগীত আপোনালোকে উপভোগ কৰক, আমি উপভোগ কৰিম। সেইটো আৰু আমন্ত্ৰণ জনোৱাৰ বাবে ইয়াৰ আগতে এবাৰ মই পাৰফৰ্ম কৰি গৈছোঁ, খুব ভাল লাগিছিলে। আশা কৰোঁ ভাল পাব। আৰম্ভণিতে এটি গীত গাইছোঁ ৰিচেণ্টলি মোৰ সকলো সাজনে ঠাণ্ডাত খানা পিনাৰ কাৰণে এইফালে বহি ল'লে সকলোৱে। এতিয়া খাম, খাই কিনে পেটটো পূজা কৰি আকৌ যাই থাকিম ৰুমত। কি খাবা? মই চিকেন পোলাও দিবনে বাৰু? ভাবি ল'লে হ'ল। ভাবাটো মেইন দেই। দালি ভাত খালেও চিকেন পোলাও বুলি ভাবি ল'লে খাই আগত মনত আনি যেনেকৈ কইনা মোৰ ধুনীয়াকৈ ক'ত যে মাছ এতিয়া অকণমান ৰ'ব দিছে, হেৰি হোৱা নাই বোলে, আৰু অলপ টাইম ৰ'ব দিছে। খাওঁগে।
খাই বৈ উঠিলোঁ এতিয়া ঘৰলৈ যাম আৰু এইফালে খায়ে আছে বাই বাই সেইটোৱে আছিল আজিৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পাইছে কৈ দিয়া কৈ দিব দেই বাই বাই